নমস্কাৰ মই পূজা চুটিয়াই মোৰ তৰালি লাইভ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে ভালে কুশলে আছে আৰু আজি মই ৰাতি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে আজি মই আপোনালোকৰ মাজলৈ দুটা ৰেচিপি আগবঢ়াই দিম আৰু সেই ৰেচিপি দুটা হৈছে এটা হৈছে পোলাও আৰু আনটো হৈছে গাহৰি মাংস লগত থাকিব ৰঙালাও আৰু কেনেদৰেনো এই ৰেচিপি দুটা মই বনাওঁ সেয়া আপোনালোকক দেখুৱাম আৰু আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে মোৰ ভিডিঅ'বিলাক চাই বলক তেনেহ'লে মোৰ ৰেচিপি দুটা এয়া হৈছে বাসমতি চাউল মই 2 গিলাচ লৈছোঁ আৰু এইখিনি মই আধা ঘণ্টা সময় তিয়াই ৰাখিছিলোঁ এইফালে মই কাটি লৈছোঁ গাজৰ এইফালে আছে মটৰ তাৰপিছত এইফালে আছে পিঁয়াজ এয়া কিচমিচ লং ইলাচি আৰু লৈছোঁ ডালচেনি আৰু এইফালে আছে আদা ৰচুন একদম কমকৈ লৈছোঁ আদা ৰচুন খুন্দি লৈছোঁ খুন্দনাত আৰু এই ৰেচিপিটোৰ কাৰণে আমাক প্ৰয়োজন হ'ব জিৰা তাৰপাছত লাগিব অলপ চেনি এতিয়া মই ডাঙৰ চাই কুকাৰ এটা লৈছোঁ আৰু এয়া পাতি দিছোঁ আপোনালোকে দেখিলে মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰা নাই ইয়াত আজি মই ঘিউ ব্যৱহাৰ কৰিছোঁ আৰু ঘিউৰে মই পোলাও বনাম এতিয়া ঘিউখিনি গৰম হৈ গ'ল ইয়াত মই দিম জিৰা দিছোঁ মই কুকাৰত দিয়া সামগ্ৰীখিনি প্ৰথমতে বনাবলৈ হ'লে আপোনালোকে ল' টু মিডিয়ামত ৰাখিব জুই নহ'লে বেছিকৈ জুই দিলে মানে দেৰি যোৱাৰ চান্স থাকে আৰু ইয়াত মই এতিয়া দিম কিচমিচ লং ইলাচি ডালচেনি এই গোটেইকেইটা মই ইয়াত দি দিছোঁ কাজু বাদাম থাকিলে ভাল হয় কিন্তু আজি খন্তেকতে পোলাও খাম বুলি ডিচিশ্যনটো ৰাতি এতিয়া ওলাই যাবলৈও দোকানলৈ মানে অলপ দূৰ হয় সেইটো কাৰণে কাজু বাদাম নাই ইয়াত দেখিছে কিচমিচকেইটা কেনেদৰে ফুলি গৈছে যেতিয়া কিচমিচকেইটা ফুলি যাব তেতিয়া গম পাব যে কিচমিচখিনি হৈ গৈছে এতিয়া মই ইয়াত দিম কাটি লোৱা পিঁয়াজ চাউলৰ পৰিমাণটো বেছি হ'লে পিঁয়াজৰ পৰিমাণটো অলপ বঢ়াই দিব পোলাও যিহেতু মিঠা হ'লে অলপ ভাল লাগে আৰু পিঁয়াজে অলপ মিঠা ভাৱ আনে ইয়াৰ উপৰিও মৌজোল বা চেনিৰো মিঠা ভাৱটো আনে যিকোনো এটা ব্যৱহাৰ কৰিলেই হ'ল এতিয়া এই পিঁয়াজখিনি মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এতিয়া মই ইয়াত দিম খুন্দি লোৱা আদা ৰচুনখিনি একদম কম পৰিমাণৰ লৈছোঁ এইখিনিও অকণমান দেৰি মই ভাজিম সৰু সৰুকৈ কাটি লোৱা গাজৰ দিছোঁ তাৰপাছত দিছোঁ মই মটৰ আপোনালোকে ইয়াত ফ্ৰেঞ্চবিনো ব্যৱহাৰ কৰিব পাৰে এতিয়া এইখিনি মই ভালদৰে লৰাই দিছোঁ মটৰখিনি অকণমান সিজা যেন লাগিছে হয়নে এতিয়া মই ইয়াত টুকি থোৱা বাসমতি চাউলখিনি মই কুকাৰত দি দিম মিডিয়ামতে ৰাখি চাউলখিনি ভালদৰে লৰাই থাকিব 1 মিনিট সময়মান তাৰ পাছতহে আমি বাকী সামগ্ৰীবিলাক এড কৰিম 1 মিনিটমান মই ভাজি থকাৰ পাছত এতিয়া ইয়াত মই পানী দিম পোলাওৰ কাৰণে পানীৰ পৰিমাণটো জনাটো অতিয়ে প্ৰয়োজন আৰু আপোনালোকে যদি 2 কাপ চাউল লৈছে 2 কাপতকৈ অকণমান পানী বেছিকৈ দিব কিনাৰত থকা চাউলবিলাক ভালদৰে চফাকৈ এনেদৰে হেতাখনেৰে তললৈ নমাই নিব দেখিছে পানী ইয়াত মই আৰু অকণমান দিম এতিয়া মই ইয়াত দিম নিমখৰ পৰিমাণটো পানী দিয়াৰ পাছত দিলে ভাল হয় কাৰণ কেলৈ ইয়াৰ আগত দি দিলে মানে আমি জোখটো সিমান ভালদৰে গম নাপাম সেইটো কাৰণে মই নিমখ এতিয়া দিছোঁ 1 চামুচ আধা মই নিমখ দিছোঁ ইয়াত দিছোঁ মই চেনি সোৱাদৰ কাৰণে আৰু কালাৰৰ কাৰণে অলপ চেনি দিছোঁ পোলাও মোৰ মিঠা হ'লেহে ভাল লাগে খাই সেইটো কাৰণে মই চেনিও 1 চামুচ আধা ব্যৱহাৰ কৰিছোঁ ইয়াত এতিয়া এইখিনি অকণমান উতল এটা আহিবলৈ দিম তাৰ পাছতহে ঢাকনি মই ইয়াত লগাই দিম এয়া দেখিছে অকণমান উতল আহিছে আপোনালোকে এতিয়া জুই ফ্লেমটো বঢ়াই দিব পাৰে আৰু এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই দিম কুকাৰৰ ঢাকনি মই লগাই দিলোঁ আৰু ইয়াৰ পাছত মই এটা হুইচেল মাৰিবলৈ দিম তাৰপাছত আমাৰ পোলাও ৰেডি হৈ যাব এতিয়া মই আপোনালোকক ফাইনেল ৰেচিপিটো বনোৱাৰ পাছত দেখুৱাইছোঁ এইয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ হয়নে বাৰু আৰু গোন্ধটো আপোনালোকে ওচৰত থকা হ'লে বুজিলে হয় গোন্ধটো বহুত ধুনীয়া আহিছে কাৰণ মই ইয়াত ঘিউত বনাইছোঁ আৰু ঘিউত বনোৱা পোলাও খাবলৈ অলপ বেলেগেই হয় দেখিছে
পোলাও ৰেচিপিটোৰ লগতে মই আৰু এটা ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি আজি এই ভিডিঅ'টো বনাইছোঁ। আজি এই ৰেচিপিটোত থাকিব গাহৰি মাংস আৰু লগত থাকিব ৰঙালাও। গতিকে মই কেনেদৰেনো বনাওঁ তেল নিদিয়াকৈ আপোনালোকক ভিডিঅ'টো শেষৰলৈকে দেখুৱাম। আপোনালোকে ভিডিঅ'টো ইফালে এখন কেৰাহী পাতি থৈছিলোঁ আৰু কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াত গাহৰি মাংসখিনি দি দিছোঁ। জুই একদম ল' টু মিডিয়ামত ৰাখিব। এতিয়া চাব আপোনালোকে এইখিনি মাংসৰ পৰা কেনেদৰে তেল ওলায়, আপোনালোকে নিজে দেখিব। গাহৰি মাংস বনালে তেল ব্যৱহাৰ নকৰাটোৱে মই বেষ্ট বুলি ভাবোঁ, কাৰণ গাহৰি মাংসৰ পৰা ইমানেই তেল ওলায়। কিন্তু কিছুমান গাহৰি মাংস এনেকুৱা থাকে আপোনাৰ তেল পটককৈ নোলায়, কিন্তু তাৰ কাৰণে বহুত দেৰি ভাজি থাকিব লাগে। কিন্তু এই মাংসখিনি দেখিয়ে আপোনালোকে গম পাইছে যে কেনেধৰণে তেল পটাপট ওলাব, আপোনালোকে চাই থাকিব। এয়া দেখিলে কিমান তেল ওলাইছে। আৰু মই মাংসখিনি কি কাৰণে অলপ ফ্ৰাই কৰি দিছোঁ, কাৰণ এনেদৰে খালে মানে বেছি ভাল লাগে, সেইটো কাৰণে অকণমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া ইয়াত মই নিমখ দিম। নিমখ দিছোঁ 1 চামুচ, 1.5 চামুচ নিমখ দিছোঁ। এয়া তেল চব কিমান ওলাইছে। কাটি লোৱা ৰঙালাও আৰু আলু দি দিছোঁ। তাৰপাছত এইখিনি ভালদৰে লৰাই দিম। এতিয়া মই ইয়াত হালধি এতিয়া ব্যৱহাৰ নকৰোঁ আৰু মছলাখিনি মই এতিয়া ব্যৱহাৰ নকৰোঁ, কাৰণ তেল নিদিয়াকৈ বনাইছোঁ যেতিয়া। মছলা আৰু হালধিখিনি মই যদি এতিয়া ব্যৱহাৰ কৰোঁ তেনেহ'লে লাগি যোৱাৰ চান্স থাকে, সেইটো কাৰণে মই অলপ দেৰিকৈ দিম। আৰু এতিয়া মই ইয়াত ঢাকনিখন লগাই দিম। পিঁয়াজ জলকীয়া দিলোঁ। ইয়াত দিছোঁ মই আদা ৰচুন খুন্দনাত খুন্দি লোৱা পেষ্টখিনি। গাহৰি মাংসত আদা আৰু ৰচুন বেছিকৈ দিলে মানে মছলাৰ ইমান বেছি প্ৰয়োজন নাই, সেইকাৰণে অলপ বেছিকৈ দি দিছোঁ। প্ৰায় 2 মিনিটমানৰ পাছত মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, ইয়াত মই পানীও দিয়া নাই, একো দিয়া নাই, আপোনালোকে দেখিছিলে। কিন্তু কিমান তেল এতিয়াও চব দেখিছে। এতিয়া মই ইয়াত বাকী মছলাখিনি ব্যৱহাৰ কৰিম। ইয়াত মই দিছোঁ হালধি, ৰেড চিলি দিছোঁ অলপ কালাৰৰ কাৰণে, আৰু জ্বলাৰ কাৰণে মই জলকীয়া ব্যৱহাৰ কৰিছোঁৱেই। জিৰা পাউডাৰ অলপ দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ অলপ। ইয়াৰ পাছত দিছোঁ অলপ মিট মছলা। মই কৈছিলোঁ যে মছলা মই বেছি ব্যৱহাৰ নকৰোঁ বুলি, কাৰণ আদা ৰচুনটো মই ইয়াত বেছিকৈ দিছোঁ। পোলাও খালে মানে অলপ তাৰ লগত যিকোনো ধৰি লওক মাংসৰ গ্ৰেভিটো হ'লে ভাল লাগে, কাৰণ বেছি জোল খালে মানে পোলাওৰ টেষ্টটো পোৱা নাযায়। সেইটো কাৰণে মই আজি অলপ গ্ৰেভি বনাম। আৰু ইয়াত মই এতিয়া বিলাহীখিনি দিম। এতিয়া মই আকৌ ঢাকনিখন লগাই দিম। আলু ৰঙালাও চব সিজি গ'ল। এতিয়া একেবাৰে শেষত মই অকণমান গৰম পানী দিম, আৰু বেছি পানী নিদিওঁ, কাৰণ এইখিনি গ্ৰেভি বনাইছোঁ মই। আৰু ইয়াত পানী দিয়াৰ কাৰণে ইয়াত অকণমান নিমখো দি দিম। একেবাৰে শেষত ধনিয়া আৰু মান ধনিয়া কাটি লৈছিলোঁ, এতিয়া সেইখিনি মই ইয়াত দি দিছোঁ। ৰঙালাওৰ লগত গাহৰি মাংসৰ গ্ৰেভি মোৰ ৰেডি হৈ গ'ল। একেবাৰে শেষত আপোনালোকক মই প্লেটিং কৰি দেখুৱাম।